কৈছে ইয়াৰ পৰা আমি যিমান বঙালী আছোঁ আমি ইয়াত কাৰ্বিৰ লগত 1,09,000 ভোটাৰ আছোঁ। আমি চবক বোলে টোপলা টপলি বান্ধিব দিছে। বান্ধাৰ পিছত আমি ক'ত যাম? আমি ইয়াতে বুঢ়া হৈ গৈছে। আমি ইয়াতে জন্ম কৰিম। আমাৰ দেউতাও ইয়াতে ডাঙৰ দীঘল হৈছে। আমি ইয়াত 80 বছৰলৈকে বয়সত 80 বছৰলৈকে আমি ইয়াতে আছিলোঁ। ইয়াত 80 বছৰ থকাৰ মানুহটো আমি ক'ত যাম? আমি যদি ইয়াত যাবলৈ যদি হয় তেনেহ'লে আমি লৰিয়ে যাম। আমি নেৰিম কাকো। আমি যদি ইয়াত পৰা যাবলৈ হয় তেনে আমি লৰিম। ইয়াত যি হওক আমি বাঙালী সমাজে আমি ইয়াত লৰিম কাকো আমি নেৰিম। প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী কিবা আহ্বান জনাব নেকি? মুখ্যমন্ত্ৰীক আমি এইটো আহ্বান জনাইছোঁ, আমাক এই জিয়াৰ বিজিয়াৰ সম্বন্ধে কিবা এটা যদি আমাক কিবা এটা দিয়ে আমি সহযোগিতা দিলে আমি তাৰ ওচৰত মানে বহুত আমাৰ পাৰ্থক্য এইটোৱেই। আমি কিবা এটা মীমাংসা আমি চাইছোঁ মুখ্যমন্ত্ৰীৰ ওচৰত। এইটোৱে আমাৰ আবেদন থাকিলে মুখ্যমন্ত্ৰীৰ লগত। তেওঁ কৈছে ইয়াৰ পৰা আমি যিমান বঙালী আছোঁ আমি ইয়াত কাৰ্বিৰ লগত 1,09,000 ভোটাৰ আছোঁ। আমি চবক বোলে টোপলা টপলি বান্ধিব দিছে। বান্ধাৰ পিছত আমি ক'ত যাম? আমি ইয়াতে বুঢ়া হৈ গৈছে। আমি ইয়াতে জন্ম কৰিম। আমাৰ দেউতাও ইয়াতে ডাঙৰ দীঘল হৈছে। আমি ইয়াত 80 বছৰলৈকে বয়সত 80 বছৰলৈকে আমি ইয়াতে আছিলোঁ। ইয়াত 80 বছৰ থকাৰ মানুহটো আমি ক'ত যাম? আমি যদি ইয়াত যাবলৈ যদি হয় তেনেহ'লে আমি লৰিয়ে যাম। আমি নেৰিম কাকো। আমি যদি ইয়াত পৰা যাবলৈ হয় তেনে আমি লৰিম। ইয়াত যি হওক আমি বাঙালী সমাজে আমি ইয়াত লৰিম কাকো আমি নেৰিম। প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী কিবা আহ্বান জনাব নেকি? মুখ্যমন্ত্ৰীক আমি এইটো আহ্বান জনাইছোঁ, আমাক এই জিয়াৰ বিজিয়াৰ সম্বন্ধে কিবা এটা যদি আমাক কিবা এটা দিয়ে আমি সহযোগিতা দিলে আমি তাৰ ওচৰত মানে বহুত আমাৰ পাৰ্থক্য এইটোৱেই। আমি কিবা এটা মীমাংসা আমি চাইছোঁ মুখ্যমন্ত্ৰীৰ ওচৰত। এইটোৱে আমাৰ আবেদন থাকিলে মুখ্যমন্ত্ৰীৰ লগত। ভাৰত মাতা কি বন্দে বন্দে। মোৰ মাটি মৰিলে ইয়াতে মৰিম। আজি আমাৰ উত্তৰ বৰবিল কণ্ঠাইবাৰী এলেকাত আমাৰ ইমান দিন কোনো বিধায়ক অহা নাই। আজি আমাৰ দৰ্শিং ছাৰ ৰংহাং আহিছিলে। তো গতিকে আমাৰ বঙালী জাতিৰ ওপৰত এনেকুৱা এটা মানে বিহেভ কৰিছে যে আমি বোলে ইয়াৰ পৰা টালি টোপোলা বান্ধিবলৈ গুচি যাব লাগে। কিন্তু আমি বঙালী জাতিৰ কি অন্যায় কৰিছে? যদি ইয়াৰ পৰা টালি টোপোলা যদি বান্ধি যাব লাগে তেনেহ'লে আমাক চৰকাৰে কিয় ইমান আঁচনিকেইটা দিছে? অৰুণোদয় আঁচনি দিছে, ঘৰে ঘৰে জল জীৱন মিছন, বহুত কিবা কিবি দিছে, ৰেচন কাৰ্ড। তেনেহ'লে আমাৰ যদি থাকিবলৈ অধিকাৰ নাই তা আমি ভোট অধিকাৰটো কাৰ ওপৰত হেৰি কৰিম? আমি তেনেহ'লে ভোট দি কি কৰিম? আমি ঠিক আছে আমাৰ উত্তৰ বৰবিল যিমান এলেকাৰ জনসাধাৰণ আছে আমি গোটেইকেইটা হেৰি হয় আমি তেনেহ'লে ভোট নিদিম। আমি যি হ'ব আমি মৰিলে মৰিম, লাগিলে বাচিলেও বাচিম। মাটি নেওৰো কিন্তু আমি লাগিলে আমি দেশৰ কাৰণে ৰক্ত দি যাম। নেতাজী সুভাষ চন্দ্ৰ বসু জিন্দাবাদ। নেতাজী সুভাষ চন্দ্ৰ বসু জিন্দাবাদ। নেতাজী সুভাষ চন্দ্ৰ বসু জিন্দাবাদ। বন্দে মাতৰম, বন্দে বন্দে। মোৰ মাটি মোৰ অধিকাৰ, মোৰ মাটি মোৰ মাটি। বিধায়ক মহাশয় আজি 3:30মান বজাত আহিছিলে বোলে। তো গতিকে আমাৰ মানে এনেকুৱা যেতিয়া বিধায়ক একদম দৰ্শিং MLA ৰংহাং ছাৰ যদি এনেকুৱা বিধায়ক হয় যদি এনেকুৱা ক'ব পাৰে তেনে কি বিধায়ক? তাৰ কি আছে জ্ঞান? এনেকুৱা নকয়। আমাক ৰাইজক কিবা এটা সান্ত্বনা দিব লাগিছিলে। আৰু আমাৰ চিফ মিনিষ্টাৰ আহিছিলে তাৰ পাছত 21 তাৰিখে চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেতো কৈছে ইলেকশ্যনৰ পিছত যি হয় এইটো আলোচনা কৰিব। তো গতিকে ছাৰে কোৱাৰ পিছতো এনে একটা বিধায়ক দৰ্শিং ৰংহাং MLA কেনেকৈ ক'ব পাৰিছে আৰু কেনেকৈ মুখ দি এনেকুৱা কথা ওলাইছে? কিন্তু এনেকুৱাতো ক'ব নাপায়। তো গতিকে নিৰ্বাচনী প্ৰচাৰত আহিছিল নেকি? আজি নিৰ্বাচনী প্ৰচাৰত আহিছিলে কণ্ঠাইবাৰী উত্তৰ বৰবিল। তেওঁ কি বুলি ৰাইজৰ আগত প্ৰকাশ কৰিছিল? ৰাইজৰ আগত ডাইৰেক্ট কৈছে যে এনেকৈ আমি বোলে বঙালী জাতিয়ে বোলে টালি টোপোলা বান্ধি ইয়াৰ পৰা গুচি যাব লাগে আৰু যিহঁতৰ মাটি নাই সিহঁতক মাটি দিব আৰু যিহঁতৰ মাটি আছে সিহঁতক বোলে খেদি দিব সিহঁতক এনেকৈ কৈছে। আৰু আমাৰ কাৰ্বি আংলং অল কাৰ্বি আংলঙৰ যিমান বঙালী আছে 1,09,000 ভোটাৰ টোটেল
অল কাৰ্বি আংলঙৰ পৰা বোলে এজনকৈ বঙালীকেইটাক দৰ্শিং ৰঙাঙে মানে খেদিব কৈছে। তো গতিকে মাননীয় প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী আগত অনুৰোধ জনাইছোঁ আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ বাইদেউৰ তাত অনুৰোধ জনাইছোঁ, আমাৰ উত্তৰ বৰবিল, কমাৰবস্তি, কালিবাৰী, কণ্ঠাইবাৰী যিমানখিনি বঙালী আছে সিহঁতৰ যাতে আগন্তুক ইলেকশ্যনৰ পিছত কিবা এটা সুৰক্ষা দিয়ে আমাৰ জাতিৰ কাৰণে। মই সদৌ কাৰ্বি আংলং যিমান বঙালী জাতি জনজাতি আছে সিহঁতক অনুৰোধ কৰিছোঁ, আমাৰ যেতিয়া আমাৰ এইখিনিতে এটা ষড়যন্ত্ৰ কৰিছে, তো গতিকে আমাৰ যিমান কাৰ্বি আংলঙৰ বঙালী জাতি আছে সিহঁতে ভোট বৰ্জন কৰিব লাগে। আৰু আমাৰ দৰ্শিং ৰংহাং ডাঙৰীয়া ছাৰে কৈছে MLA যে 1,09,000 বঙালী আছে অল কাৰ্বি আংলঙত, মানে এইকেইটাক বোলে এটা বঙালীক মানে খেদিব। কেনেকৈ খেদিব এইটো আমি যিমান দিনলৈকে আমাৰ দেহাত তেজ আছে আমিও চাম, লাগিলে আমি ইয়াতে মৰি যাম, ইয়াতে বাচিলে ইয়াতে বাচিম, তথাপিও আমি মাটি নেৰোঁ। যদি আমাৰ মাটি এৰিব লাগে চৰকাৰে আমাক আগতে বসতি দিব লাগিব যে আমাৰ ইয়াতে বসতি দিম, তাৰপিছত আমি মাটি এৰিম, নহ'লে মই মাটি নেৰোঁ। যি হ'ব ইয়াতে হ'ব। আমাৰ ল'ৰা ছোৱালী স্কুল অসুবিধা হ'ব, আমি ক'ত যাম, কি কৰিম? আমাৰ একো নাই মাটি বাৰী। আমি যেতিয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাইছোঁ, এইটো ইলেকশ্যনৰ পিছত আপুনি অতি সোনকালে আমাক কিবা এটা সান্ত্বনা দি আমাক বসতি দিব লাগে, এইটো অনুৰোধ কৰিছোঁ। এই আমাৰ দৰ্শিং আহিছে, আহি পেলাই ইয়াতে মিটিং চেটিং কৰিলে, কৰাৰ পিছত কি ক'লে আমাৰ ইজিআৰ বিজিআৰ চব উঠি যাব লাগে ইয়াৰ পৰা টোপলা বান্ধি। ভোট এনেও পাম আৰু আমাৰ ভোট পাৱা আছে আৰু ইয়াৰ পৰা চব ভোটৰ পিছত উঠি যাবগৈ বুলি টোপলা বান্ধি এনেকুৱা কৈছে। হা, এনেকুৱা কোৱাৰ পিছত চব আমাৰ মহিলাকেইটা গ'লগৈ। আমাৰ বাঙালী মানে সব বাঙালি উঠি যাইতে লাগে এখান থেকে। হ্যাঁ, তো এখন কি কইছে আমরা বাঙালি যখন সব যাইতে লাগে এখন আমরা মোদি স্যারের কাছে কইতে আসি যে আমগো এখানে বসতি এখানে থাকতে লাগে। আমরা আজকে আমার বাবা মা 80-90 বছর হয়ে গেল এই জায়গাতে থাকা, এখন আমরা কই যাই? আমরা এখন স্থান লাগেই, আর আমরা এই জায়গা থেকে লড়মো না মরবুই লাগে, এই জায়গাতেই মরবো।